নমস্কাৰ শ্ৰোতাসকল, মোৰ নাম সুজাতা চতিয়া। আজি মই মোৰ এটা নতুন গল্প পাঠ কৰিবলৈ ওলাইছোঁ। গল্পটোৰ শিৰোনামা হৈছে হৃদয়ৰ কেনভাছত সোঁৱৰণিৰ বৰষুণ। হৃদয়ৰ কেনভাছত সোঁৱৰণিৰ বৰষুণ। প্ৰেমত নপৰিবা মোৰ, কষ্ট হ'ব তোমাৰ, আৰু মই দুখ পাম তোমাৰ কষ্ট হ'লে। তাতকৈ মোৰ লগত বন্ধুত্ব জীয়াই ৰাখা আমাৰ মাজত। উপভোগ কৰিম জীৱন একেলগে আৰু দূৰ কৰিম আমনিদায়ক মুহূৰ্তবোৰ। ঐনিতমৰ কথাষাৰ ৰাখিয়েই কোনোদিন প্ৰেমৰ কথা নুলিয়ালে ৰাগিনীয়ে তাৰ আগত। অথচ তাইৰ মনে প্ৰাণে দুৰ্বলতা আছিল ঐনিতমৰ প্ৰতি। বিবাহিত জীৱনৰ এটা দশক গৰকি তাই আজি উপলব্ধি কৰিছে, সেই প্ৰেমক স্বীকৃতি দিয়া হ'লেই আজি তাই বহুত সুখী হ'ল হয়। তাই জানে, ঐনিতমেও হয়তো উপলব্ধি কৰিছে এই কথাষাৰ জীৱনৰ আদ বয়সত। কাৰণ প্ৰেমৰ মিঠা খন্তেকীয়া বেদনাবোৰ আজিৰ প্ৰেমহীন নিৰস বাস্তৱতকৈ বহুত ভাল। কিন্তু তাই বিচাৰিলেও যাব নোৱাৰে ঐনিতমৰ ওচৰলৈ। কাৰণ দুজনী গাভৰু ছোৱালীয়ে তাই আজি দায়িত্বশীল মাতৃ। সিহঁতৰ ভৱিষ্যত তাইৰ লগত সাঙুৰ খাই আছে। কেতিয়াবা সোঁৱৰণিবোৰেই মিঠা হৈ ৰয়। এই কথাষাৰেই সান্তনা লভি চকুলো টোকে ৰাগিনীয়ে অকলশৰে। ধন্যবাদ।